চিৰচেনেহী মোৰ ভাষা জননী চিৰচেনেহী। নমস্কাৰ, মৰিগাঁও জিলা সাহিত্য সভাই কবি সন্মিলন উপসমিতিৰ জৰিয়তে বৰ্তমান তলাবন্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যাতে সাহিত্য চৰ্চা অব্যাহত থাকে তাৰ কাৰণে এখন কবি সন্মিলন বৈদ্যুতিন মাধ্যমৰ জৰিয়তে আৰু ডিজিটেল ব্যৱস্থাৰ দ্বাৰা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততে আমি নপুৰণি কবিসকলৰ এখন কবি সন্মিলনৰ আয়োজন কৰিছোঁ। উপসমিতিৰ প্ৰচেষ্টাক মই ধন্যবাদ আৰু আদৰণি জনাইছোঁ। মই বিশ্বাস কৰোঁ যে কবিতা তাৰ নিজৰ অধিকাৰতে স্বাধীন। কবিতাই আজি বিশ্বৰ সকলো সাহিত্য ক্ষেত্ৰক চেৰাই এক আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ যে আমাৰ অসমীয়া কবিতায়ো আজি সৰ্বভাৰতীয় মান বিশ্বমানৰ কবিতাৰ লগত ঠাই মাৰিব পাৰিব লাগিব। আজি আধুনিকতাবাদক চেৰাই কবিতাৰ জগতখনত প্ৰৱেশ কৰিছে উত্তৰ আধুনিকতাবাদ। অসমীয়া কাব্য সাহিত্যৰ ইয়াৰ প্ৰতিফলন ঘটিছে। আমি এই কবি সন্মিলনৰ জৰিয়তে আশা কৰিছোঁ যে অসমৰ নপুৰণি কবিসকল, বিশেষভাৱে আমাৰ জিলাখনৰ নপুৰণি কবিসকলে তেখেতসকলৰ ভাৱধাৰাসমূহ এই এটা অস্বাভাৱিক পৰিস্থিতিৰ মাজেৰে প্ৰকাশ কৰাৰ কাৰণে এই সুবিধা গ্ৰহণ কৰিব আৰু কবি সন্মিলনৰ উদ্দেশ্য সাধন কৰিব। ধন্যবাদ। চিৰচেনেহী মোৰ ভাষা জননী মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত মৰিগাঁও জিলা কবি সন্মিলনৰ সহযোগত আজি এই দিনটোত আমি ডিজিটেল মাধ্যমৰ জৰিয়তে এটা কবিতা পাঠৰ অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। মৰিগাঁও জিলা অন্তৰ্গত প্ৰায় 15টা শাখাৰ পৰা সন্মানীয় কবিসকলে নিজা নিজা স্বৰচিত কবিতাৰ পাঠ ইয়াত কৰিব। আমি আশা ৰাখিছোঁ এই কবিতা পাঠৰ জৰিয়তে আমি প্ৰতিজন কবি উপকৃত হ'ম। আমি পাঠক শ্ৰোতাই কবিতা পাঠৰ পৰা যিটো আনন্দ আহে, বিমল আনন্দ আহে, আমি সেই আনন্দৰ লগত আমি পোনপটীয়াকৈ জড়িত হৈ পৰিম। কবিতা হৈছে শব্দৰ খেলা আৰু আমি মৰিগাঁও জিলা সাহিত্য সভাৰ লগত আলোচনা মৰ্মে আজি বহুদিনৰ আগতেই এটা কথা আমি চিন্তা কৰি থৈছিলোঁ যে আমি মৰিগাঁও জিলা সাহিত্য সভাৰ যি ভৱন আছে শশীকান্ত ভৱন, ইয়াতেই মৰিগাঁও জিলাৰ কবিসকলক ঐক্যবদ্ধভাৱে ইয়াত আমি জড়িত কৰাই এটা কবিতা পাঠৰ অনুষ্ঠান কৰিম। কিন্তু দেশৰ বৰ্তমান যি পৰিস্থিতি, ইয়াৰ যি আইন কানুন, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সেই ব্যৱস্থা আজি পৰ্যন্ত আমি কৰিব পৰা নহ'ল। কিন্তু আমি ডিজিটেল মাধ্যমৰ জৰিয়তে এই কবিতা পাঠৰ যিটো চৰ্চা, সেইটো যিটো কৰি থাকিব পাৰোঁ, তাৰ কাৰণে আজি এই ব্যৱস্থা আমি কৰা হৈছে। আৰু আমি পুনৰ এইটোৱে আশা ৰাখিছোঁ যে ভৱিষ্যতে দেশৰ পৰিস্থিতি ভাল হ'লে আমি ইয়াত আমি সকলো একত্ৰিতভাৱে লগ হৈ কবিসকল লগ হৈ আমি ইয়াত নিজা নিজা স্বৰচিত কবিতাৰ পাঠৰ জৰিয়তে আমি নিজে ইয়াত আনন্দ উপভোগ কৰিব পাৰিম। আৰু মই পুনৰ প্ৰতিজন কবিলৈ আজি ইয়াত যিসকলে অংশগ্ৰহণ কৰিছে সেইসকললৈ মৰিগাঁও জিলা কবি সন্মিলনৰ এজন সভাপতি হিচাপে আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই বৰ্তমান এই সময়ৰটো নিজা নিজা দৃষ্টিভংগীৰে সমাজ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি স্বৰচিত কবিতাৰ জৰিয়তে ইয়াত কবিতা পাঠৰ যি দিহা কৰিছে, এই সঁচাকৈ এটা আদৰ্শনীয়। মই শেষত মই নিজা স্বৰচিত এটা কবিতাৰ পাঠৰ জৰিয়তে মই মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ। মোৰ কবিতাৰ নাম হৈছে সংগী। উচ্চাৰিত শব্দৰ মাদকতাত আপোনজন কৰুণা সাগৰ, চিনাকি শব্দৰ উমাল যাত্ৰাত হৃদয়ত অচিনাকি সুগম পথ, যাত্ৰা পথৰ সংগী নিশাৰ ফুল, ৰৈ থকা দিনৰ সুগন্ধি। পুনৰ আজি এই অনুষ্ঠানৰ জৰিয়তে স্বৰচিত কবিতা পাঠ কৰিবলৈ যিসকল ইয়াত জড়িত হৈছে ডিজিটেল মাধ্যমৰ জৰিয়তে, পুনৰ সকলো লোকে মই মৰিগাঁও জিলা সাহিত্য সভা মৰিগাঁও জিলা কবি সন্মিলনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ। চিৰচেনেহী মোৰ ভাষা জননী। চিৰচেনেহী মোৰ ভাষা জননী সমূহ ৰাইজক শ্ৰদ্ধা আৰু প্ৰীতি সম্ভাষণ জনাইছোঁ। কৰোনা বিষাণুৱে মহামাৰী ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰিছে। জীৱন যেন আজি স্থবিৰ হৈ পৰিছে। তথাপি
জীৱনে নিজৰ বাট বুলিবই লাগিব। আমি মৰিগাঁও জিলা সাহিত্য সভা আৰু কবি সন্মিলন উপসমিতিয়ে সকলো ঘৰতে থাকি ঘৰৰ পৰাই বৈদ্যুতিন মাধ্যমেৰে এখনি কবি সন্মিলনৰ আয়োজন কৰিছোঁ। বৈদ্যুতিন মাধ্যমেৰে কবি সন্মিলন অনুষ্ঠিত কৰাৰ আমাৰ এয়া প্ৰথম প্ৰয়াস। আমাৰ এই প্ৰথম প্ৰয়াসক ৰাইজে অসম সাহিত্য সভাৰ অনুৰাগীসকলে সঁহাৰি জনাব বুলি আশা কৰিছোঁ। অতি সোনকালে কৰোনা বিষাণু বিশ্বৰ পৰা নিৰ্মূল হওক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কবি সন্মিলন উপসমিতিৰ ব্যৱস্থাপনাত আয়োজিত আজিৰ এই ডিজিটেল কবি সন্মিলনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সাম্প্ৰতিক প্ৰতিকূল পৰিস্থিতিৰ হেতু আমি বৈদ্যুতিন মাধ্যমৰ মাজেৰে আপোনালোকলৈ প্ৰথমখন কবি সন্মিলন আগবঢ়াইছোঁ। আজিৰ এই কবি সন্মিলনত অংশগ্ৰহণ কৰা জিলাৰ সন্মানীয় সভাপতি, কবি সন্মিলন উপসমিতিৰ সন্মানীয় সভাপতি তথা উপসভাপতি আৰু সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়া তথা প্ৰতিগৰাকী কবিলৈ আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আহকচোন আমি কবিতাৰ ৰসাচৰণ কৰোঁ। ধন্যবাদ। নমস্কাৰ, মই চিমল দেউৰী। মোৰ কবিতাৰ শিৰোনাম কয়দী। খাদ্য আন্দোলন, জনজাগৰণ, সাহসৰ দমন, বিভীষিকাময় পৰিৱেশ। মোৰ স্থান নগাঁও কাৰাগাৰ, কাৰণ মই এজন আন্দোলনকাৰী। খবৰ পালোঁ দুজন তেজাল যুৱক গুলীবিদ্ধ, পুতুল শইকীয়া, গজেন ইন্তি। মোৰ হৃদয়ৰ বুকুৰ মাজৰ হৃদপিণ্ড দপদপনি। হে আই মাতৃ, মোক শক্তি দিয়া তোমাক সেৱা কৰিবলৈ। হে আই মাতৃ, মোক শক্তি দিয়া তোমাক সেৱা কৰিবলৈ, বন্দিত্বৰ পৰা মুক্ত হৈ যুঁজিবলৈ, যদিও মই কয়দী। নমস্কাৰ। কবিতাৰ শিৰোনাম মই অসমীয়া। অসম মোৰ দেশ, মই অসমীয়া। ৰাখিম অসম দেশৰ মান, অসম দেশ আৰু অসমীয়াৰ বাবে। মই কৰি যাম কাম, শস্যৰে ভৰা অসমীয়া ভঁৰাল, ভাষা সংস্কৃতিৰো ভঁৰাল ভৰা। সহজ সৰল অসমীয়া সমাজ, নকৈ সজাম ভিন্ন ভাষী বৃহৎ অসমীয়া সমাজ। অসম আমাৰ হৃদয়ৰ, অসম আমাৰ মৰমৰ, অসম আমাৰ জন্মভূমি। অসমতকৈ সুন্দৰ সুঠাম ঠাই কতনো বিচাৰি পাম। মোৰ কবিতাৰ শিৰোনাম ঠিকনাবিহীন। বহুত দিনৰ মূৰত হঠাৎ দেখিলোঁ এসময়ত জংঘলে জংঘলে মংগল কৰি হৈ গ'ল বিয়া গুণ এজন। কিমানত যে বিদায় জনালে, এদিন হ'ল সপোন, তাৰপিছত বিদায় হ'ল বেনামী সপোন, আৰু আজি ঠিকনাবিহীন অঘৰী পথিক। নমস্কাৰ, মই ডক্টৰ দীপক জ্যোতি বৰুৱা। মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ঘৰ। ঘৰ। এতিয়া মইবোৰ মই হৈছোঁ, আমিবোৰ আমি হৈ উঠিছোঁ। এখন চিনাকি চহৰত আমি ইজনে সিজনক চিনি পাইছোঁ। কাৰণ এতিয়া পাৰ্থিৱৰ যেনেকৈ মূল্য নাই, অপাৰ্থিৱৰো নাই একো মূল্য। অথচ আশ্চৰ্যজনকভাৱে এতিয়া সকলোৰে লক্ষ্যস্থান ঘৰৰ চোতালখন। ঘৰ, মাথো ঘৰ, অঘৰীয়ে যেন বিচাৰি পাইছে এখন ঘৰ। নিৰ্মুখী চৰাইৰ দৰে এতিয়া সকলো ঘৰলৈ উভতিছে। প্ৰতিজনৰে মুখত এতিয়া একোগৰাকী মাকৰ প্ৰতিচ্ছবি, প্ৰতিজনৰে মুখত এতিয়া একোজন পিতৃৰ প্ৰতিচ্ছবি, বন্ধুৰ প্ৰতিচ্ছবি, প্ৰতিচ্ছবি সুহৃদৰ। কাৰণ সময়ে দিছে এটা সুযোগ, এটা নিঠুৰ সুযোগ, এবাৰ ভিতৰলৈ জুমি চোৱাৰ। মুখত বিস্মিত হাঁহি লৈ আকাশ পৰিছে হাউলি, আলিংগনাৰ্থে। আকাশৰ চকুত চকুত হৈ এতিয়া মইবোৰ মই হৈছোঁ, আমিবোৰ আমি হৈ উঠিছোঁ। সৰাপাতবোৰেও আমাক দেখি সেউজীয়ালৈ ৰং সলাই ডালবোৰক আলিংগন কৰিছে। দিনবোৰে যেনেকৈ সাৱটি ধৰিছে ৰাতিক, আৰু ৰাতিবোৰে দিনক। নমস্কাৰ। কবিতাটিৰ শিৰোনাম দৌৰ। এই যে ৰাজপথেদি মানুহবোৰ ধুমুহাৰ গতিৰে দৌৰিছে, সিহঁতৰ মাজত আচলতে প্ৰতিযোগিতা চলিছে। প্ৰগতিৰ শেষ সীমা কোনে প্ৰথমে চুব পাৰে তাৰেই প্ৰতিযোগিতা। সিহঁতৰ দৌৰৰ গতিবেগ যিমানে বাঢ়িছে, সিমানে হিমালয়ৰ চূড়াবোৰ গলি গলি খহিছে। ক্ৰমে ক্ৰমে তললৈ নামি আহিছে গ্ৰহ নক্ষত্ৰ। প্ৰতিযোগী দৌৰবীৰৰ সংখ্যা যিমানে বাঢ়িছে, সিমানে পৃথিৱীখন দুৰু দুৰুকৈ কঁপিছে।
এফালৰ পৰা নিঃশেষ হৈ আহিছে সেউজীয়া অৰণ্য। এইবোৰ একোলৈকে সিহঁতৰ কাণ সাৰ নাই। প্ৰগতিৰ চকৰি ঘূৰাই দুৰন্ত গতিৰে সিহঁত মাথো দৌৰি আছে। উজতিত যদি কাৰোবাৰ ভৰি দুখন ভাঙিছে, পলকতে সজাই লৈছে দোকান্ধে দুপাত পেং। ৰাজপথৰ ভিৰে যদি কাৰোবাৰ উশাহ ভৰিছে, পিঠিত বান্ধি লৈছে এটোপোলা অক্সিজেন। তথাপি সিহঁতে দৌৰিব এৰা নাই, দৌৰৰ গতিবেগো কমোৱা নাই, নতুবা সলনিও কৰা নাই দৌৰাৰ ধৰণ কৰণ। যিমানে সিহঁত প্ৰগতিৰ শেষ বিন্দুৰ ওচৰ চাপিছে, সিমানে সিহঁতৰ কলিজাবোৰ ধপ ধপ কৰি কঁপিছে। প্ৰচণ্ড উত্তাপে দহি দেহবোৰ ক'লা কৰি আনিছে। তথাপি সিহঁত দৌৰিয়ে আছে। এখন এখনকৈ খুলিও গৈ আছে দেহৰ সমস্ত কাপোৰ। সিহঁত হৈছে অৰ্ধনগ্ন, ক্ৰমে নগ্ন, যেন চিতাত উঠাৰহে এয়া পূৰ্ণ প্ৰস্তুতি। নমস্কাৰ। কবিতা শিৰোনাম শ্বহীদ তুমি যুগে যুগে। শ্বহীদ তুমি যুগে 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 যুগে। তুমি স্বদেশ স্বজাতিৰ প্ৰাণে প্ৰাণে। তুমি দীপ্ত সূৰ্য, উজ্জ্বল নক্ষত্ৰ অসমৰ আকাশত। তোমাৰ পুণ্য স্মৃতিত সুঁৱৰিছো আজি এগছি বন্তিৰে। শ্বহীদ তুমি যুগে 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 যুগে। দেশৰ হকে জীৱন উচৰ্গিলা বুকুৰ কেঁচা খুনিতেৰে। সোণালী ইতিহাসত লিখি থৈ গলা, তৰিলে দেশ মৰিলে স্বৰ্গ। ৪২ৰ ইতিহাসত সাক্ষ্য কৰিলা ৰক্তাক্ত দৰিলত। বন্দে মাতৰম শেষ বাক্য তোমাৰ কণ্ঠত। ভীতিগ্ৰস্ত নহলা বগা বঙালৰ বন্দুকৰ সন্মুখত। বুকুৰ তেজেৰে ৰাজপথ ৰাঙলী কৰি সজাগ কৰিলা স্বদেশবাসীক। খিয়াতি ৰাখিলা বিশ্ব দৰবাৰত। বীৰ শ্বহীদ তুমি চিৰপূজ্য, তুমি মহান। কোনে পাহৰিব তোমালোকৰ ত্যাগৰ কথা। পৃথিৱীত যেতিয়ালৈকে মানুহ থাকিব, লুইতখন যেতিয়ালৈকে বৈ থাকিব, তুমি জীয়াই থাকিবা জনতাৰ প্ৰাণে প্ৰাণে। শ্বহীদ তুমি যুগে 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 যুগে। কবিতাৰ শিৰোনাম ৰঘুমলা। আজি সত্যৰ সন্ধানত মতলীয়া মোৰ মনৰ পক্ষী। বন্ধ হৈ যাব ধৰিছে উশাহ, ৰঘুমলাই আৱৰিছে চৌদিশ। কি যান্ত্ৰণা, শুহিব ধৰিছে মোৰ শিৰা উপশিৰাৰ ৰক্ত। পৰি থকা হালধীয়া লতিৰে খেলিছিলোঁ, আনিছিলোঁ বুটলি ভাল বুলি, শলাগি দিছিলোঁ লগৰীয়াক এটুকুৰি দুটুকুৰি কৰি। গুৰি নোহোৱাকৈ গজিব জানে, মাটি পানী নহ'লেও আনি কষ্ট কৰি থোৱা শস্যৰ ৰস পঢ়িব পাৰে। এই ৰঘুমলাৰ পৰশত আজি অস্থিৰ মোৰ শৰীৰ। মোৰ কবিতাৰ শিৰোনাম নুফুটা আৱেগ। মাৰ মৃতদেহটোত এখনি কম্বল জাপি দিয়া। মাৰ মৃতদেহটোত এখনি কম্বল জাপি দিয়া, নহ'লে মায়ে কষ্ট পাব। কোনে কৈছে মোৰ মা ঢুকাইছে বুলি, কোনে কৈছে মোৰ মা ঢুকাইছে বুলি। সেই একেই চকু, একেই দৃষ্টি, একেই আৱেগ অনুভূতিবোৰ লৈ মায়ে মোৰ ফালে অপলক দৃষ্টিৰে চাই আছে। আজি দেখোন মুখ খং কৰা নাই, আজি দেখোন মুখ খং কৰা নাই। সহানুভূতিৰ কিবা আশীষ বৰষাইছে। মাৰ গাত এখনি কম্বল জাপি দিয়া, নহ'লে মায়ে কষ্ট পাব। শীতৰ নিশাৰ খেমেকা ৰাতিবোৰ আৰু কোনো কালেই নাহে। শীতৰ নিশাৰ খেমেকা ৰাতিবোৰ আৰু কোনো কালেই নাহে। শীতৰ বিপৰীতে গালি বৰশী উজাগৰি নিশাবোৰ আৰু নকটাই। মুখ বুকুত খাবতি শুকান কাঠৰ খাটি এখনত এখনি ফটা চাদৰৰ আৱৰণেৰে নিশাটোৰ সংগ্ৰাম নকৰে। মা আজি জীৱন নামৰ জেইলখনিৰ পৰা সম্পূৰ্ণ মুক্ত। মাৰ মৃতদেহটোত এখনি কম্বল জাপি দিয়া, নহ'লে মায়ে কষ্ট পাব। শীতবোৰে মনে মনে বসন্তক মাতিলে মায়ে কেৰাহীকৈ চায়।
শীতবোৰে মনে মনে বসন্তক মাতিলে মায়ে কেৰাহী কৈ চাই সি বাৰু কি সংঘাত আনিছে। ঋতুবোৰক থিতাতে বিদায় দি পুনৰ শীতক প্ৰত্যাহ্বান জনায়। মাৰ মুখৰ মুকলি হাঁহি দি কোনোবা কাহানী গাভৰু গৃহতেই এৰি থৈ গ'ল। মাৰ মুখৰ মুকলি হাঁহি দি কোনোবা কাহানী গাভৰু গৃহতেই এৰি থৈ গ'ল। দেউতাৰ গৃহত তাৰ অৱশেষো নাৰাখিলে। কিন্তু মায়ে আজি হাঁহিব, ৰংচুৱা তামোল পিকবোৰ দুটি উঠেদি বৈ আহিছে। ৰংচুৱা তামোল পিকবোৰ দুটি উঠেদি বৈ আহিছে। মাৰ মুখত আজি সজীৱতাৰ সুৰাগ দেখিছো। মা আজি শুব বহুদিনৰ উজাগৰি নিশাৰ খাতিয়ান ল'ব। কেৱল মাক এখনি কম্বল চাপি দিয়া, নহ'লে মায়ে কষ্ট পাব। ধন্যবাদ। কবিতাৰ শিৰোনাম আকাশ। তোমাৰ সুন্দৰ অৱয়ৱক লৈ মই কাহানিও ভাস্কৰ্য শোধিত কৰা নাই, বিচৰাও নাই সাজিবলৈ এটি পালি ঘৰ। ইচ্ছাও কৰা নাই এখনি চিলা হৈ তোমাৰ বুকুত উৰিবলৈ, কিয়নো চিলাৰ যে কোনো স্থিৰতাই নাই। বতাহ যেনি যায় সি সেইফালেই ঢাল খায়। তোমাক লৈ কেতিয়াবা কবিতা লিখিম বুলিও মই ভবা নাই, আৰু তোমাৰ সেই নীলাখিনি মোৰ দুচকুৰ পৰা মচিম বুলিও মই ভবা নাই। আচলতে নভবাকৈ সকলো হৈ যায়। মোৰ কবিতাৰ শিৰোনাম সময়। গতিশীল সময় ক্ৰমশ জটিলৰ পৰা জটিললৈ গতি কৰিছে। জয়াল সময় চৌদিশে নিস্তব্ধ, বন্ধ কোঠাত আবদ্ধ মন। সময়ৰ হাতোৰাত স্থবিৰ পাৰোৱানা দলিল। বিৰামহীন সময় কাৰো বাবে নৰয়। অতীত মাথো সোঁৱৰণি ছায়া, ভৱিষ্যতে সানে হেঁপাহৰ মায়া, বৰ্তমানেই জীৱন। মহাকাল সময় মাথো গতি কৰিছে। তুমি মই জীয়াই থকা বা নথকাৰ ফৰচাজি কালৰ বুকুত নমা। কবিতাৰ শিৰোনাম বিষণ্ণ সময়। নিয়তিৰ দৰিয়লিত যান্ত্ৰিকতাৰ ছন্দপতন, ব্যস্ততাৰ শিকলি শিথিল। পদে পদে ভয় হ'ব পাৰে অচিন্তিতৰ সংক্ৰমণ। পোহৰ বিচৰা হাতবোৰে আকাশ ধিয়াই থৰ লাগি ৰ'ল। সপোনৰ বাট কটা হাতবোৰো স্থবিৰ এতিয়া। বহুদিনেই হ'ল শান্তিৰে উশাহ লোৱা নাই। মুখত মাস্ক, বুকুত সাহ। ক্ষুধাৰ পৃথিৱীত কৰ্মমুখী এজাক মানুহৰ মৰণপণ, জীয়াই থকাৰ, জীয়াই ৰখাৰ। ঢলি পৰিছে কোনোজন, শুই পৰিছে মৃত্যুৰ শীতল ছায়াত। উভতিছে কোনোৱে সুশৰীৰে, সতৰ্ক সতীৰ্থ নুচুবা, নাহিবা। বিয়পিছে বতাহত বিষবাষ্প, বঙহে বঙহক চুব নোৱাৰি। আশংকাত প্ৰতিদিন প্ৰতি ৰাতি। কেতিয়া হ'ব অৱসান? কেতিয়া হ'ব সময়ৰ এনে জটিল সমীকৰণৰ সৰল সমাধান? কেতিয়া? নমস্কাৰ। মোৰ কবিতাৰ শিৰোনাম মোৰ কবিতা। জনমানসৰ প্ৰতিভূ হৈ সুগভীৰ আত্মপ্ৰত্যয়েৰে জনজীৱনৰে ছবি আঁকো। সুন্দৰ অসুন্দৰ, ঘৃণিত উদাৰ বা নিজ, লঘু গুৰু বিকৃত বস্তু অবস্তু, এনে একো নাই যিটো মোৰ ভাৱনাৰে নহয় ভাবিত, জনজীৱনৰ ৰূপ ৰসৰূপে নহয় প্ৰতীত। ইমানেই গভীৰ ব্যাপক আৰু তাৰ বিচিত্ৰতা, তিতা মিঠা কেঁহা অভিজ্ঞতা চেলেকি মানুহ হিচাপে বিচাৰি ফুৰো মানুহ।
জনসমুদ্ৰমথী আজৰি আনো অমৃত নৈসৰ্গিক চেতনাৰে সৃষ্টি কৰোঁ ৰূপকল্প ৰূপ মানসিক উদ্ৰেক কৰোঁ সহস্ৰজনৰ ভাৱ অনুভূতি আৰু কল্পনা এই মোৰ কবিতা সৌন্দৰ্যবোধৰ ৰংধাৰ নমস্কাৰ আজিৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে প্ৰতিগৰাকী কবিলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ চিৰচেনেহী মোৰ ভাষাজন